যেতিয়া আমি সৰু আছিলোঁ, আমি যেতিয়া আবেলি সময়ত ৰাস্তাত বহিছিলোঁ আমাৰ মা, আইতা, খুৰী, বৰমা তেওঁলোকৰ লগত, তেতিয়া তেওঁলোকে কথা পতা শুনিছিলোঁ যে সৌ অমুক ডিষ্ট্ৰিক্টত বোলে এজন মানুহ ঢুকাইছে। ঠিক তেনেদৰে আমি মৃত্যুৰ খবৰবোৰ শুনিছিলোঁ আগতে, কিন্তু আজিকালি মৃত্যুৰ খবৰটো ইমান সহজলভ্য হৈছে, মৃত্যুটো যেন এক শিল্প নহয়, এক মৃত অপশিল্প হৈছে। আৰু প্ৰত্যেক দিনাই মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মৃত্যুৰ খবৰ প্ৰত্যেক মুহূৰ্ততে আহিয়ে থাকে। মৃত্যু ইমান সহজলভ্য কিয় হৈছে বাৰু? মানুহবিলাক সঁচাকে সহনশীল নহয় নে, মানুহবিলাক ধৈৰ্যশীল নহয় নে, মানুহবিলাক বিবেকহীন হৈছে? মানে কিহৰ কাৰণে ইমান ক্ৰাইমবোৰ বাঢ়িছে, ইমান মানুহবোৰ মৰিব ধৰিছে, তাৰ ওপৰতে আজি ভিডিঅ'টি উপস্থাপন কৰিব ওলাইছোঁ। মানুহে যিমানেই সহজ সৰলভাৱে জীৱন যাপন কৰে, তেওঁলোকৰ মৃত্যু সিমানেই সহজ সৰল হয়, বা তেওঁলোকৰ মৃত্যুটো মানে প্ৰকৃতিৰ নিয়ম ৰূপে মানি ল'ব পাৰি বয়সৰ লগে লগে হওক। সেইটোৱে আজিকালি মানে আধুনিকতাই যিমানে আমাক গ্ৰাস কৰিছে, মানুহবিলাক যিমান আধুনিক হৈছে, যিমান আধুনিক সা সৰঞ্জাম লৈছে বা যন্ত্ৰ পাতিৰ সহায়ত মানুহে দেশ বিদেশ ভ্ৰমণ কৰিব লৈছে, ঠিক তেতিয়াৰ পৰা মানে আমাৰ মৃত্যুবোৰো যেন এক ভয়ানক ৰূপত হ'ব ধৰিছে। তুমি বিশ্বাস কৰিবা, মই এনেকুৱাকে মৰা মানুহ দেখিছো, মানে গাঁৱত হাঁহি মুখে মৰিছে, মানে মানুহজন শুই আছে নে মৰিছে বা ঢুকাইছে মানে একদম ধৰিব নোৱাৰি। কিন্তু আজিকালি মৃত্যুৰ খবৰবোৰ ইমান ভয়ানক আহে, মানে কবলৈ বেয়া লাগে যে মানুহৰ DNA টেষ্ট কৰিহে গম পোৱা যায় সেইজন কোন আছিলে, বা তেখেতৰ খাৰু, তেখেতৰ আঙুঠি দেখিহে মানে ঘৰৰ মানুহে চিনাক্তকৰণ কৰিব লাগে সেইজন কোন মানুহ। সঁচাকে দেই, মানুহে যে কৈছিলে কলি যুগত এনেকুৱা হ'ব, মানুহ পোক পৰুৱাৰ দৰে মৰিব, আৰু সেইবিলাক দিন এতিয়া সঁচাকে আহিছে। আৰু সেই কলি যুগ আমি বেলেগ জেগাত বিচাৰিব নালাগে, আমাৰ পৃথিৱীত আমাৰ চকুৰ আগত দেখি থকা এই ঘটনাবোৰে হৈছে তাৰ বিশেষ উদাহৰণ। সেইবাবে আমাৰ যিমান টকা সা সম্পত্তি, যি ইমান ঐশ্বৰ্য বিভূতি থাকিলেও মানে মানুহে ভগৱানক বিশ্বাস কৰিব লাগে, এক অদৃশ্য শক্তিক বিশ্বাস যিটো শক্তি আমাৰ গোটেই পৃথিৱীখন চলাই আছে, সেই শক্তিটো আমি বিশ্বাস কৰিব লাগে। আৰু আমাৰ পৃথিৱীখনত এতিয়া যে অধৰ্ম অনীতি হৈছে, সেইবিলাকৰ ফলস্বৰূপে আজিকালি মানে মানুহে এইবিলাক মানে ভোগ কৰিব লগা হৈছে। আৰু লগতে আৰু এটা বিষয় মই বিশেষকে মানে লক্ষ্য কৰিছো, তুমিও সিদিনা মোক দেখুৱাইছিলা, মানে গুজৰাটত হোৱা সেই ঘটনাটোত যে সকলোৱে মানুহ কাউণ্ট কৰিছে যে কিমানজন মানুহ ঢুকালে, 242 জন, 250 জন, 257 জন, কিন্তু তাত যে বহুতো চৰাই চিৰিকটি, বহুতো জীৱ জন্তু, বহুতো মানে প্ৰকৃতিৰ যিবিলাক মানে সুন্দৰ উপাদান, সেইবিলাক যে ধ্বংস হ'ল, তাৰ ওপৰত কিন্তু কোনেও মন নিদিলে। আমি মানুহ সঁচাকে কিমান মানে নিজৰ প্ৰতি স্বাৰ্থপৰ হৈছো, সেই কথাটো ইয়াৰ পৰাই মানে এটা উদাহৰণ পোৱা যায়। সেয়েহে আমি মানে ভগৱানত বিশ্বাস ৰাখি বা সেই নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখি দিনটো আৰম্ভ কৰিব লাগে, আৰু সকলোবোৰ কাম আমি তেওঁত বিশ্বাস কৰিয়েই চলাই নিব লাগে। গুজৰাটৰ সেই বিমান দুৰ্ঘটনাত মৃত্যু হোৱা সেই দুৰ্ভগীয়া সকলো লোকৰ পৰিয়াললৈ 1 কোটি টকাকৈ ঘোষণা কৰিছে টাটা গ্ৰুপৰ তৰফৰ পৰা। কিন্তু পইচা দিলে জানো সেই মানুহকেইজনৰ জীৱনটোৰ মূল্য দিব পাৰি? সেয়েহে আমি সকলোৱে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি বা সময়মতে মেইনটেনেন্স কৰি বা সময় উপযোগী যিবিলাক বস্তু সেইবিলাকৰ আমি আধুনিকীকৰণ কৰি, আৰু সেই জাহাজেই হওক, গাড়ীয়েই হওক, আমি মানে বেলেগৰ ভুলৰ পৰা সদায় শিক্ষা ল'ব লাগে। আমাৰ চাইকেল হওক, বাইক হওক, গাড়ী হওক, সকলোবোৰ বস্তুৰ সময়ত মেৰামতি কৰিব লাগে, সময়ত ছাৰ্ভিচিং কৰিব লাগে। আৰু যিটো যন্ত্ৰই যিটো সময়ত যিটো মেৰামতি বিচাৰে, সেই মেৰামতিটো কৰিলেহে যন্ত্ৰটো ঠিকমতে চলি থাকে। আৰু ঠিক তেনেকুৱাকৈ আমি সকলো মানুহে যদি নিজৰ ডিপাৰ্টমেণ্টত সকলোবোৰ কাম সুচাৰুৰূপে কৰি যাওঁ, তেনেহ'লে আমাৰ হয়তো বহুতো অপমৃত্যুৰ পৰা আমি বাচিব পাৰিম। লগতে সমাজখনত হৈ থকা এই বিভিন্ন ধৰণৰ বিৰূপ ঘটনাবোৰৰ পৰা আমি যদি শিক্ষা লওঁ, আমি নিজৰ জীৱনত যদি সেই ভুলবোৰৰ পৰা শিক্ষা আনি নিজে শুধৰণি কৰোঁ, আমাৰ জীৱনটো নিশ্চয় ধুনীয়া হ'ব, সমাজখন নিশ্চয় ধুনীয়া হ'ব। ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ।